ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চিকেন কাৰী উইথ পোলাও আশা কৰোঁ ৰেচিপিটো চাই ভালেই পাব খুবেই সাধাৰণ হয় ৰেচিপিটো বলক তেতিয়াহ'লে আমি এই ৰেচিপিটো আৰম্ভ কৰোঁ ইয়াতে মই চিকেনখিনি বনাবলৈ 500 গ্ৰাম চিকেন লৈ লৈছোঁ চিকেনখিনি মই মেৰিনেট কৰি 1 ঘণ্টাৰ কাৰণে ৰেফ্ৰিজাৰেটৰত ৰাখি দিছোঁ ইয়াতে মই ব্যৱহাৰ কৰিছোঁ হালধি পাউডাৰ গুড়ি সৰু চামুচেৰে 1 চামুচ জলকীয়া পাউডাৰ সৰু চামুচেৰে 1 চামুচ জিৰা পাউডাৰ 1 চামুচ নিমখ সোৱাদ অনুসৰি ইয়াতে মই দৈ ব্যৱহাৰ কৰিছোঁ 50 গ্ৰাম আৰু তেল দিছোঁ 1 টেবুল স্পুন মানে ডাঙৰ চামুচেৰে 1 চামুচ তেল মই ইয়াতে ব্যৱহাৰ কৰিছোঁ আনহাতে মই ইয়াতে লৈছোঁ 4টা সৰু সৰু পিয়াজ টুকুৰা কৰি 2টা আলু লৈছোঁ টুকুৰা কৰি আৰু ইয়াতে মই লৈছোঁ এটা বিলাহী আৰু আদা নহৰু মই একেলগে পেষ্ট কৰি লৈছোঁ আপোনালোকে যদি বিচাৰে বেলেগ বেলেগেও ল'ব পাৰে ইয়াতে মই এটা তেজপাত টুকুৰা কৰি লৈছোঁ এতিয়া মই বাটি এটাত অলপ গৰম পানী লৈ লৈছোঁ ইয়াত মই এতিয়া এড কৰিম সৰু চামুচে 1 চামুচ হালধি পাউডাৰ 1 চামুচ জলকীয়া গুড়ি পাউডাৰ আৰু লগতে মই এড কৰিম 1 চামুচ জিৰা পাউডাৰ ইয়াতে মই 1 চামুচ কৈ দিছোঁ কাৰণ মই আগতে মেৰিনেট কৰি ৰাখিছিলোঁ মছলা দি সো গতিকে মই ইয়াতে 1 চামুচ কৈ মছলা ব্যৱহাৰ কৰিম এতিয়া মিশ্ৰণখিনি ভালদৰে মিহলাই লৈছোঁ চাব যাতে মিশ্ৰণখিনি খুব ভালদৰে মিহলি হৈ যায় এতিয়া মই গেছত কেৰাহীখন পাতি দিছোঁ কেৰাহীখন গৰম হোৱাৰ পিছত ইয়াতে মই 1 কাপ পৰিমাণৰ সৰিয়হৰ তেল ব্যৱহাৰ কৰিছোঁ তেলখিনি অলপ মই গৰম হ'ব দিছোঁ গৰম হৈ গৈছে ইয়াতে মই এতিয়া কাটি থোৱা পিয়াজখিনি দি দিছোঁ পিয়াজখিনি মই এতিয়া অলপ ভাজি থাকিম ৰঙচুৱা হোৱালৈ 2 মিনিটমান ভাজি থাকিম গেছটো লো ফ্লেমত দি 2 মিনিটমান ভাজি থাকিম পিয়াজটো হৈ গৈছে ইয়াতে মই এতিয়া আলুখিনি দি দিম এতিয়া মই 2 মিনিটমানৰ কাৰণে আলুখিনি ভাজি থাকিম গেছটো লো ফ্লেমতে ৰাখিব এতিয়া মই মানে মিহলাই ৰখা মছলাখিনি তাতে দি দিম তাৰপিছত পুনৰ মই অলপ সময়ৰ কাৰণে আলুখিনি ভাজি থাকিম যাতে পানীটো নাইকিয়া হৈ যায় খুব ভালদৰে লৰাই দিব যাতে লাগি নধৰে চাওক এতিয়া আলু লাহে লাহে পানীটো নাইকিয়া হ'বলৈ ধৰিছে প্ৰায় পানী নাইকিয়া হৈ গৈছে এতিয়া মই মেৰিনেট কৰি ৰখা মাংসখিনি ইয়াতে দি দিম এতিয়া অলপ ভালদৰে লৰাই থাকিম এতিয়া মই পানী ব্যৱহাৰ নকৰোঁ ইয়াতে মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ এতিয়া অলপ সময় মই লৰাই দিম
এতিয়া মই ইয়াতে ঢাকোন লগাই 5 মিনিট মানৰ কাৰণে মই ৰাখি দিম। গেছটো মই হাই ফ্লেমত দি দিম। এতিয়া মই এবাৰ লৰাই দিছোঁ মাংসখিনি। ইয়াতে মই 2 কাপ পৰিমাণৰ পানী ব্যৱহাৰ কৰিছোঁ। তাৰ পৰা মই আকৌ পুনৰ ঢাকোন লগাই 10 মিনিট মানৰ কাৰণে মই ৰাখি দিম। মাংসটো চাওক উতলিবলৈ ধৰিছে। ইয়াতে মই এতিয়া অলপ পৰিমাণৰ গৰম মছলা আৰু লগতে মই চিকেন মছলা দি দিম। পুনৰ মই মাংসখিনি অলপ ভালদৰে লৰাই দিম। মই মাংসটো 2 মিনিট মান ভজাৰ পিছত তাতে কাটি থোৱা বিলাহীখিনি এড কৰিছিলোঁ, কিন্তু ক্ষমা কৰিব আপোনালোকক দেখুওৱা নহ'ল। পুনৰ মই ঢাকোনখন লগাই 5 মিনিট মানৰ কাৰণে আকৌ ৰাখি দিম। চাওক মোৰ মাংসটো ৰেডি হৈ গৈছে। এতিয়া পোলাওৰ কাৰণে মই ইয়াতে 250 গ্ৰাম জহা চাউল লৈ লৈছোঁ। চাউলখিনি মই তিয়াই ৰাখিছিলোঁ। তিয়াই থোৱা চাউলখিনিতে মই অলপ আদা পেষ্ট কৰি আৰু এটা তেজপাত ইয়াতে দি ৰাখিছোঁ। ইয়াতে মই ব্যৱহাৰ কৰিছোঁ অন্নপূৰ্ণা ঘি আৰু লগতে এটা পিঁয়াজ সৰুকৈ কাটি লৈছোঁ। এতিয়া মই কুকাৰটো গেছত পাতি দিছোঁ। ইয়াতে মই অলপ ৰিফাইন তেল দি দিছোঁ, আধা কাপ পৰিমাণৰ। ইয়াতে মই 1 চামুচ ঘিউ ব্যৱহাৰ কৰিছোঁ। এইখিনি গৰম হোৱাৰ লগে লগে মই ইয়াতে কাটি থোৱা পিঁয়াজটো পেলাই দিছোঁ। পিঁয়াজটো মই অলপ ৰঙচুৱা হোৱালৈ ভাজি থাকিম। ৰঙচুৱা হৈ গৈছে প্ৰায় পিঁয়াজটো। এতিয়া মই ইয়াতে তিয়াই থোৱা চাউলখিনি দি দিম। এতিয়া চাউলটো মই অলপ সময় ভাজি ল'ম। 4-5 মিনিটমান মই চাউলটো ভালদৰে ভাজি ল'ম। এতিয়া ইয়াতে মই অলপ গৰম মছলা দি দিম। আপোনালোকে যদি বিচাৰে আপোনালোকে গোটা ইলাইচি বা লং আপোনালোকে দিব পাৰে অলপ থেতালি, কিন্তু মই ইয়াতে গুড়াটোৱে ব্যৱহাৰ কৰিছোঁ। এতিয়া অলপ টাইম পুনৰ ভাজি ল'ম। ভাজা হৈ গৈছে বৰ্তমান। ইয়াতে মই 2 কাপ পৰিমাণৰ পানী দি দিম। ইয়াতে মই অলপ লাৰি থাকিম। ইয়াতে মই অলপ সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এবাৰ লৰাই লৈছোঁ। এতিয়া মই ঢাকোনখন লগাই দিছোঁ। এতিয়া 2টা হুইচেল মাৰালৈ মই ৱেইট কৰিম।
পোলাও ৰেডি হৈ গৈছে বৰ্তমান। এতিয়া গৰমে গৰমে পৰিৱেশন কৰোঁ আহক। এই ৰেচিপিটো আপোনালোকে নিজেও ঘৰত ট্ৰাই কৰি চাব পাৰে আৰু কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ওচৰতে থকা বেল আইকনটো ক্লিক কৰি অল ছিলেক্ট কৰি থ'ব। মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰিব, লিংকটো তলৰ ডেছক্ৰিপশ্যনত দিয়া আছে। ধন্যবাদ।